থান নগাঁৱৰ বটদ্ৰৱা থান জগতগুৰু শংকৰদেৱৰ জন্মস্থান। নাম ধৰ্ম প্ৰচাৰ কৰিছিলে, অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে। গুৰুজনাৰ এই পবিত্ৰ থানত বহি গোটেই অসমত ভক্তি ৰসৰ সোঁত বোৱাই দিছিলে। এয়া ভগৱানৰ অৱতাৰৰ প্ৰতিমূৰ্তি প্ৰতিটো খুঁটাত দিয়া আছে। মন্দিৰৰ পবিত্ৰ দ্বাৰলৈ আমি সেৱা জনাইছোঁ। সন্ধিয়া নামি আহিছে। সন্ধিয়াত এয়া বটদ্ৰৱা থানৰ চৌহদ। এইফালে যাবলৈ সেইফালে ফুলিটা নুখলাকে চব হৈ যাব আমি এতিয়া বিশাল চৌহদ, কিন্তু সন্ধিয়া নামি অহাৰ কাৰণে আমি বহুখিনি স্থানলৈ যোৱাৰ পৰা বঞ্চিত হ'লোঁ। আজি ধন্য হ'লো পবিত্ৰ বটদ্ৰৱা থানলৈ আহি।